ব্ৰেকিং টেটৰ আৰ্হিত ৰাজ্যত অনুষ্ঠিত হ'ব পেট ৰাজ্য চৰকাৰৰ অকল্পনীয় সিদ্ধান্ত ৰাজনীতি কৰিবলৈ পেট উত্তীৰ্ণ হ'ব লাগিব পেট অৰ্থাৎ পলিটিচিয়ানছ এলিজিবিলিটি টেষ্ট চৰকাৰৰ সিদ্ধান্তই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সম্ভাৱনা আপোনাৰ প্ৰিয় চেনেলত এনে বাতৰি যদি কেতিয়াবা দেখে তেন্তে আপুনি সুখী হ'বনে ধৰি লওক টেট শিক্ষকসকলৰ দৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী বিধায়কে পৰীক্ষাত বহিছে আৰু পৰীক্ষাৰ নাম পিইটি পেট অৰ্থাৎ পলিটিচিয়ানছ এলিজিবিলিটি টেষ্ট ৰাজনীতিকৰ যোগ্যতা পৰীক্ষা এই মানুহজনে চিন্তা কৰিছে ৰাজনীতিকৰ বাবে পেট পতাৰ কথা কোনোবা যদি এমএলএ এমপি ৰাজ্যসভাৰ কিবা হয় বৰ্ডৰ কিবা হয় ইলেকশ্যন খেলিব লাগিলে তাৰ আগতে তেখেতসকলে পেট দিব লাগিব পেটত পাছ কৰিব লাগিব পেটত পাছ কৰাৰ পিছতহে নমিনেশ্যন ফাইল কৰিব পাৰিব কিন্তু কি বস্তু এই পেট পেট মানে কি জানা পলিটিকেল ইলিজিবল টেষ্ট তাত যিবিলাকে পাছ হ'ব তেওঁলোকেহে নমিনেশ্যন কৰিব পাৰিব ছাবমিট কৰিব পাৰিব কোনে কোনে দিব লাগিব পেট আমাক যে পেট কিবা কিনি পাছ কৰিব লাগিব 50% লাগিব শিক্ষকবিলাক কিবা কিনি দি আছে লাগিব বিএড লাগিব বুলি কৈ আছে সেইটোতো যুক্তি কথা নহয় গতিকে এতিয়া আমাৰ শিক্ষামন্ত্ৰীও পেট পাছ কৰিব লাগিব আমাৰ মানে যে চিফ মিনিষ্টাৰ অসমৰ যিটো চিফ মিনিষ্টাৰ সোণোৱাল ছাৰেও মানে পেট পাছ কৰিব লাগিব ভাবকচোন মন্ত্ৰী বিধায়কসকলে যদি এই মানুহজনে কোৱা ধৰণে পেট পাছ কৰিলেহেঁতেন তেন্তে টেট শিক্ষক শিক্ষয়িত্ৰীৰ দৰে আমি কলোহেঁতেন দিল্লীলৈ গ'ল পেট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগত পেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সব ক্ষেত্ৰতে এতিয়া চাকৰি ক্ষেত্ৰত ইণ্টাৰভিউ দি পেলাইহে চাকৰিটো পায় আমাৰ শিক্ষামন্ত্ৰীও পেট পাছ কৰিব লাগিব অসমৰ যিটো চিফ মিনিষ্টাৰ সোণোৱাল ছাৰেও মানে পেট পাছ কৰিব লাগিব এই ব্যক্তিগৰাকীৰ ঠিকনা বৰ্তমানলৈ জনা হোৱা নাই যিবিলাকে এতিয়া এমপি এমএলএ হ'ব বিচাৰিছে বা হৈ আছে তেখেতসকলে কিবা ইণ্টাৰভিউ দি পেলাই এমএলএ বা এমপি হৈছে নেকি ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম